আপোনাৰ যি মন যায় আপুনি কওক চুকাফা উদ্যান আহিছে জিপলাইনত প্ৰথম উঠিছে তাৰ বিষয়ে কিবা এটা চুকাফা উদ্যান আহিছো মৰঙিয়ালত আছে আৰু জিপলাইনত প্ৰথম উঠিম অলপ ভয় লাগিছে এটা আগত গৈছে বাৰু আৰু যদি কিবা কাৰণত কিবা হয় মই যাওঁ নমৰ বাৰু ধেমালি কৰিছো কিন্তু এই সাহসটো কৰিছো আৰু নাজানো অভিজ্ঞতাটো চাওঁ কেনেকুৱা হয় গৈ পেলাই যাওঁগে বাই বাই অভিজ্ঞতাটো বিৰাট ভাল লাগিছে প্ৰথম অৱস্থাত বিৰাট ভয় খাইছিলো কিন্তু চবে কৰিব লাগে আৰু এইটো মানে ৰাইডটো আৰু জেনেৰেলি আমাৰ ইয়াত নাই আমি বাহিৰত অসমত কৰিলে ভয় কৰোঁ বা কিবা থাকে বাহিৰত গৈছো বহুতবাৰ কৰিছো বহুত ৰাইড কিন্তু খুব ভাল লাগিছে খুব ভাল অভিজ্ঞতা এটা আৰু খোজকাঢ়ি গৈছো মই বাহিৰত গেংটকত গৈছিলো এনেকুৱা টায়াৰ থাকে কিবা থাকে হয়তো সেইটো সাহস আছিলে কিন্তু জিপলাইনত এনেকে অহা নাছিলো আৰু সকলোকে কওঁ ইয়াত আহিলে মানে এইটো মিছ নকৰিব আৰু একেবাৰে ভয় নালাগে সদস্যসকলৰ বহুত প্লেনিং আছে এই উদ্যানখনক আশা কৰিছোঁ তেওঁলোকৰ যি আশা পূৰণ হৈছে আৰু তাৰপিছত যেতিয়া আহিছোঁ খাবলৈ বহিছোঁ প্ৰথম আহিছে চাহত সদায় ভাবোঁ যে প্লেট এখন দিয়ে কাপ এটা দিয়ে চাহ দিয়ে প্ৰথম মানে চাহ খাইছোঁ চুঙাত খুব ভাল লাগিছে কিমান ধুনীয়া গুণ এটাও আছে তাতে তাৰপিছত লাহে লাহে ভাত দিলে ভাতটো চুঙাত বনোৱা তাৰপিছত দালি দিলে মই ভবা নাছিলোঁ যে দালিও চুঙাত বনায় গতিকে চুঙাত দিয়ে দালি চাটনি খালোঁ গোটেই চুঙাত মানে বনোৱা বস্তু খাইছোঁ আৰু এনেকুৱা পৰিৱেশ ইমানখিনি পোৱা নাছিলোঁ কেতিয়াবা আমি পাওঁ আৰু বাহিৰত থলুৱা হিচাপে আজিকালি বহুত আমাৰ ৰেষ্টুৰেণ্ট মানে বহুত ওলাইছে খাওঁ কিন্তু ইমান বস্তু নহয় যে চুঙাত ইমান বস্তু আৰু ইয়াৰ পৰিৱেশ গোটেইখিনি বাঁহ টকোপাতৰ এনেকুৱা নিৰণি চৰা বনোৱা হৈছে এই পৰিৱেশটো মানে খুব ভাল লাগিছে